ধৰিবই পৰা নাই বেগী। কি কথা? দুহিতাৰ ঘটনাটোৰ যদি পুলিচে কিবা ক্লু পাইছে, তেনেহলে ইমান দিনে দোষীক ধৰিব পৰা নাই কিয়? এনেকুৱাটো হ'ব পাৰে যে পুলিচে সন্দেহ কৰা ব্যক্তিজনৰ গতিবিধি লক্ষ্য কৰি আছে আৰু যিদিনাই তেওঁলোকৰ সন্দেহ সঁচা বুলি প্ৰমাণিত হ'ব সেইদিনাই গ্ৰেপ্তাৰ কৰিব। হ'বও পাৰে। কিন্তু এটা কথাক লৈহে মোৰ বৰ চিন্তা হৈছে বুজিছানে। কি চিন্তা কচোন? মনন জেলৰ পৰা ওলোৱাৰ পাছত চাকৰিটো থাকে নে নাই, এদিন নহয় এদিনটো জেলৰ পৰা ওলাবই, কিন্তু তেতিয়ালৈ চাকৰিটো থাকিবনে? হয়তো নাথাকিব। চাকৰিটো হয়তো তেওঁ হেৰুৱাব লাগিব। চাকৰিটো নাথাকিলে তহঁতে খাবি কি, চলিবি কেনেকৈ? তাতে মানুহৰ আগত দেখোন আমি আৰু বেছি হাঁহিয়াতৰহে পাত্ৰ হ'ম। নাজানো আৰু কণা বিধাতাই আমাৰ কপালতনো কি লিখিছে। দহিতাক নহয় দাদা মই বহুত ভাল পাইছিলো, নিজতকৈ বেছি ভাল পাইছিলো। তাইকতো মোৰ লগত মই থিতা বুলিও মাতিছিলো, কিন্তু তাই মোক ভাল পোৱাটো ভেলুৱে নকৰে। ঠিকেই। ইয়াৰ পৰা যোৱাৰ পিছত তাই এটলিষ্ট আপোনাৰ পিছৰ পৰা হ'লেও মোক এটা ফোনটো কৰিব পাৰিলেহেঁতেন। আলবত পাৰিলেহেঁতেন। এটা ফোনো নকৰিলে তাই। ফোনটো বাৰু বাদেই দিয়ক, আপুনিয়ে গুৱাহাটীলৈ ইমান বাৰ অহা যোৱা কৰি থাকে, কমচে কম এখন চিঠিটো আপোনাৰ হাতত দি পঠিয়াব পাৰিলেহেঁতেন। চিঠি এখনো নিদিলে। ক'ত দিব? তাই তোমালে মনত পৰিলেহে চিঠি দিলেহেঁতেন। তাই মোলৈ ৰ'ব পাৰিলে, যেতিয়া মই তাইক কৈছিলো যে মই গুৱাহাটীলৈ গৈ প্ৰতিষ্ঠিত হয় তাইৰ ঘৰলৈ বিয়া প্ৰস্তাৱ আনিম। কিন্তু তাই ৰ'বলৈ ধৈৰ্য নাছিল আকৌ। তাই পইচা পাতি থকা ল'ৰা পাই তোমাক পাহৰি গ'ল আৰু আনলৈ বিয়া হৈ গ'ল। তাই মোক প্ৰতাৰণা কৰিলে। এবাৰ নহয়, দুবাৰকৈ কৰিলে। কাৰণ তাই দুবাৰকৈ বিয়া হোৱা ছোৱালী। তাই প্ৰথমবাৰো ভাল পাই বিয়া হৈছিল আৰু দ্বিতীয়বাৰো। দ্বিতীয়বাৰ ভাল পাই বিয়া হৈছে? তাই ধনী ল'ৰা পাই তাক ফচাই ল'লে। গাড়ী ঘোঁৰা দেখা পাই তাইহে ল'ৰাটোক বিয়া পতাৰ কথা কৈছিলে। তাইতো তাইক বিয়া পতাৰ ইচ্ছাই নাছিলে। পিছত বিক্ৰম নামৰ ল'ৰাটোৱে উপায় নাপাই তাইক বিয়া পাতিবলগীয়া হ'ল। সি কিবা পাকত ফুচিলে আছিলে। ছাডেনলি এদিন মই দুইটাক ৰাস্তাত লগ পালোঁ আৰু আমাৰ মাজত এটা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ বাবে মই তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। সেইকাৰণে পিছত মোৰ গিল্ট ফিল হৈছিল আৰু তেতিয়া মই তাইক চৰি ক'বলৈ বিচাৰি ফুৰিছিলোঁ। আৰু তেতিয়াই গম পালোঁ তাৰ কিছুদিন পিছত তাই এটা এক্সিডেণ্ট হৈছিল, যাৰ বাবে মই তাইৰ ঘৰখনৰ লগত ক্ল'জ হৈছিলোঁ। আৰু তাই হস্পিটেলত থকা অৱস্থাতে মই ৰিয়েলাইজ কৰিছিলোঁ যে মই বিচাৰি থকা ছোৱালীজনী দুইটাই আছিল। তাইৰ ইন'চেঞ্চি দেখিয়ে মই এট্ৰেক্ট হৈছিলোঁ আৰু তাই ঘৰত গৈ বিয়া প্ৰপ'জেল দিছিলোঁ। তাৰমানে তোমালোকৰ লভ মেৰেজ নহয়? নহয় ছাৰ। কি ভাবিছা? তাইৰ কথা ভাবি লাভ নাই এতিয়া। তুমি আচলতে মোক এটা ডাঙৰ ধন্যবাদ দিব লাগে। কাৰণ অত বছৰ আগতে তুমি যেতিয়া বিয়া পতাৰ প্ৰস্তাৱ লৈ দুহিতাৰ ঘৰলৈ আহিছিলা, তেতিয়া ময়েই তোমাক তাইৰ আচল চৰিত্ৰটো উদঙাই দেখুৱাইছিলো। ঠিকেই, তাইৰ প্ৰথম বিয়াখনৰ কথাটো আপুনিয়ে মোক কৈছিল। আপুনি নোহোৱা হ'লেতো সঁচা কথাটো মই গমেই নাপালো। কিন্তু আপুনি মোক তেতিয়া সহায় কৰাৰ দৰে এতিয়াও মোক এটা সহায় কৰিব লাগিব। কেনেকুৱা সহায়? মই তাৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছো। প্ৰতিশোধ? প্ৰতিশোধ? কিন্তু কেনেকৈ? তাইৰ ওপৰত এচিড এটেক কৰি। এচিড এটেক? দিলা কানাই, কিয় এনেকুৱা হ'বলৈ দিলা? কিয়?
ইনচিডেণ্ট নকৰিবা শিৱম, কিয়? কাৰণ এইটোত ৰিস্ক আছে। সকলো ৰিস্ক মই ল'ম। কিন্তু এইবোৰ ঘটনাত পুলিচ কেছ হৈ যাব পাৰে, তেতিয়া ভয় শংকাত জীয়াই থাকিব পাৰিবা? কিন্তু চোৱা, ধৰা পৰিলে কিন্তু জীৱন ধ্বংস হৈ যাব, আৰু তোমাৰ লগতে মোৰো। আপোনাৰ কেনেকৈ? এটাকতো মইহে কৰোৱাম। আহা, কৰাবা, কিন্তু ঘটনাততো ময়ো জড়িত হৈ থাকিম, গতিকে জেল মোৰো হ'ব। তেতিয়াহ'লে মই কৰোঁ কি? য'ত আপোনাৰ প্ৰব্লেম নহওক আৰু মোৰ। দুহিতাই বিয়া কৰোৱা ল'ৰাটোৰ নাম বিক্ৰান্ত চলিহা, ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰী। তেখেতে হেনো কিবা MNCত চাকৰি কৰে, গতিকে তেওঁকেই তুমি মুকুৰা বনোৱা। কেনেকৈ? লগ কৰি তেওঁৰ লগত চা চিনাকি হৈ লোৱা, আৰু এনেকৈ এদিন বিক্ৰান্তৰ লগত বন্ধুত্ব কৰিব পাৰিলে তাৰ কাণত দুহিতাৰ বিৰুদ্ধে কথা ভৰাই ভৰাই তাৰ মনত দুহিতাৰ বিৰুদ্ধে ঘৃণা উপজাই দিয়া। অ'কে। আৰু এনেকৈ এদিন দুহিতা আৰু বিক্ৰান্তৰ সংসাৰখন ভাঙি দিয়া। তাইক যেতিয়া গিৰিয়েকে নিজৰ ঘৰৰ পৰা আঁতৰাই দিব, তেতিয়াহে তাই বুজি পাব যে ভাল পোৱা মানুহৰ পৰা আঁতৰি গলে কিমান দুখ পাব পাৰে। ঠিকে কৈছে, যেনেকৈ মই দুখ পাইছোঁ। অকল তুমিয়েই নহয়, ময়ো। কাৰণ ময়ো দুহিতাক ভাল পাই বিয়া পতাৰ সপোন দেখিছিলো। কিবা কৈছে? নাই, ভাবিছো যে এনে কৰিলে দুহিতাক ঘৰৰ পৰা উলিয়াই মাকৰ ঘৰলৈ পঠিয়াই দিব, আৰু তেতিয়াই তোমাৰ প্ৰতিশোধ পূৰণ হ'ব। সংসাৰখন ভাঙি গলে দুহিতা অকলশৰীয়া হৈ পৰিব, যিদৰে তোমাক তাই অকলশৰীয়া কৰি পেলাব। আৰু মাকৰ ঘৰলৈ গুচি অহাৰ পাছত তাই মোৰ সদায় চকুৰ আগত থাকিব, আৰু দুহিতাৰ অকলশৰীয়া জীৱনৰ সংগী মই হ'ম। তাইক মোৰ নিজৰ কৰি মোৰ আশা পূৰণ কৰিমেই। বিকি, তই ইয়াত অকলে বহি আছ যে? মই অলপ অকলে থাকিব বিচাৰিছোঁ। হৈছে কথাবোৰ আৰু ভাবি নাথাকিবি। প্লিজ মা, মই আৰু তোমাক কোনো এডভাইচ কৰিব নোৱাৰোঁ। কি? তুমি আৰু একো কথা নকবা মোক। অলৰেডি তোমাৰ কথা শুনি, তোমাৰ কথা বিশ্বাস কৰি বহুত ভুল কৰিছোঁ। সেইকাৰণে আৰু একো ভুল ধাৰণাত থকাৰ মোৰ ইচ্ছা নাই। মোৰ ভুল হৈ গ'ল অ'। মোক বেয়া পাই নাথাকিবি। ভুল নহয়, বহুত ডাঙৰ ভুল কৰিলা তুমি। মই তোমাৰ পৰা এয়া আশা কৰা নাছিলোঁ। সেইকাৰণে তুমি মোক একো কথাই নকবা। মোৰ একো কথা শুনাৰ ধৈৰ্য নাই। প্লিজ, যোৱা ইয়াৰ পৰা। হেৰা, এইবাৰ অনুৰাগ বহুত দিন থাকিল ন? অ', সি অন্তৰে মতাৰ বাবে সি এবাৰ ঘৰলৈ আহিলে আৰু যাবলৈ লাভেই নহ'ল। যাবলৈ খুজিলেও হয়তো অন্তৰাই যাবলৈ মানা কৰিছিল। সেইটোতো হয়েই, কিন্তু তাই অনুৰাগক অফিচলৈ যাব নিদি ঘৰতে ৰাখি থোৱাৰ বাবে কি পৰিণাম হ'ব পাৰে তাই এবাৰো নাভাবিলে। কিন্তু এতিয়া তাৰ পৰিণাম ভোগ কৰিছে অনুৰাগে। হেৰা, আজি কিন্তু ঘৰখন বৰ নিমাওমাও যেন লাগিছে, নহয়নে? অ', কিবা যে নাই আজি ঘৰখনত। তুমি ঠিকে কৈছা কাকলি, আজি সঁচাই ঘৰখন খালী খালী লাগিছে। আচলতে অনুৰাগ নাই যে, সেইকাৰণে।
এতিয়া অনুৰাগ সোনকালে উভতি অহাৰ আশা নকৰিব কাকলি। কি এতিয়া অনুৰাগ সোনকালে ঘৰলৈ ঘূৰি আহিব নোৱাৰিব। কেতিয়া আহিব তাৰো একো ঠিক নাই। দহিতাক বিবাহ বাৰ্ষিকীৰ কাৰণে আমি ভাল দামী উপহাৰ এটা দিব খুজি আছিলো, কিন্তু দহিতাইহে আমাক উপহাৰটো দিলে। যিটো উপহাৰৰ মূল্য আমি টকা পইচাৰে কেতিয়াও দিব নোৱাৰিম। এইটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ কুন্তলা। দহিতাই এইখন ঘৰৰ এইটো পৰিয়ালৰ উত্তৰাধিকাৰীক জন্ম দিবলৈ গৈ আছে। আমিতো এদিন সংসাৰ এৰি গুচি যাম। তেতিয়া দহিতাৰ আহিবলগীয়া সন্তানটোৱেই চলিহা পৰিয়ালৰ অস্তিত্ব ৰক্ষা কৰিব, আমাৰ নাম ৰাখিব। নাজানো এই চলিহা পৰিয়ালৰ শিপাডাল ভৱিষ্যতে জীয়াই থাকিবগৈ নে নাথাকে। যদি নাথাকে তেনেহলে বিকিৰ লগতে এই বংশৰ অস্তিত্ব শেষ হৈ যাব। এদিন মোৰ ঘৰ, মোৰ পৰিয়ালৰ চিন মোকামেই নাইকিয়া হৈ যাব। আপুনি মন বেয়া নকৰিবচোন বৌ। মন বেয়া নকৰো বুলি ভাবিলে জানো মনটো ঠিক হৈ যাব? কিন্তু এইবোৰ কথা বেছিকে ভাবি থাকিলে মনটো বেয়াহে লাগিব। তাতকৈ নাভাবিবইচোন। নাভাবিম বুলি ভাবিলেও দেখোন কথাবোৰ মনলৈ আহেই জোন। আপুনি বেলেগ কামত লাগি থাককচোন, চাব এইবোৰ কথা মনলৈ নাহিব। তুমি ভবাৰ দৰে কথাবোৰ পাহৰিবলৈ ইমান সহজ নহয় অৰ্জুন। কিন্তু বৌ, মই আপোনাক এনেকে চাই থাকিব নোৱাৰো দেই। কথাবোৰ পাহৰিবলৈ অলপ সময় লাগিব। আপুনি নহ'লে এটা কাম নকৰে কিয়? আপুনি নহ'লে দুদিনমান মাৰ ঘৰৰ পৰাই ফুৰি নাহে কিয়? মা দেউতাহঁতক লগ পাব, মনটোও ভাল লাগিব। ঘৰলৈ যাব মই নোৱাৰো। কিয়? কাৰণ মা দেউতাহঁতে এইবোৰ কথা একোৱেই গম নাপায়। নাজানে নেকি? নাজানে। জানিলে তেওঁলোকে মনত বৰ কষ্ট পাব, আৰু মই তেওঁলোকক মনোকষ্টৰ কাৰণ হ'ব নোৱাৰো। সেইকাৰণে এইবোৰ কথা মা দেউতাক কৈ মনত কষ্ট দিব নোখোজো। যি কথা মা দেউতাই গমেই নাপায় সেই কথা নজনাটোৱেই ভাল। এতিয়া মন মাৰি আছো বুলি কৈ কি লাভ? কোৱা কোৱা কি লাভ? দহিতা প্ৰেগনেণ্ট নাছিল, ভালেই আছিল। সেইকাৰণে আমিও একো আশা কৰা নাছিলো। কিন্তু দহিতা প্ৰেগনেণ্ট বুলি তুমি খবৰটো উলিয়াই আমাক মিছা আশা দিলা। মই তাইৰ অন্তঃসত্ত্বা বুলি ভাবিছিলো। সেইটোৱেতো ভুল কৰিলা। নজনাকৈ কৈছিলা কিয়? কাৰণ দহিতাই সেইটো কথা মোক কোৱাই নাছিলে। তাইতো ভবাই নাছিলে সেই কথা। কিন্তু দহিতা প্ৰেগনেণ্ট বুলি প্ৰথমে মোক কোৱা মানুহজনী তুমি মা। জানো মই বুলি। যি কথা আচলতে দহিতাই মোক ক'ব লাগিছিলে সেই কথা মই দহিতাক ক'লো। আৰু ক'লো কাৰ কথা শুনি? তোমাৰ কথা শুনি। তাইকতো প্ৰথমে মই কথাটো কওঁতে তাইতো বিশ্বাসেই কৰা নাছিলে। কিন্তু সেই বিশ্বাস দিয়াইছিলো মই। মই তাইক কৈছিলো যে তোমাৰ ধাৰণা ভুল হ'ব নোৱাৰে। তুমি ভাবিছা যেতিয়া কথাটো সঁচাই। মইতো সঁচা বুলিয়ে ভাবিছিলো। তুমি ভবা প্ৰতিটো কথা সঁচা নহ'ব পাৰে মা। সেইকাৰণে ভবাৰ লগে লগে প্ৰতিটো কথা কৈ নিদিবা। হয়, কিন্তু তুমি ক'লা, আৰু তুমি কোৱা কথাটো আমি মানি ললো। বিকি, তুমি এজনী মাক। তুমি দুটা ল'ৰা ছোৱালীক জন্ম দিছা, ডাঙৰ দীঘল কৰিছা। সেইকাৰণে মই ভবাই নাছিলো তোমাৰ সন্তানৰ ক্ষেত্ৰত যে ইমান ভুল ধাৰণা হ'ব পাৰে। কিন্তু তোমাৰ ভুল হ'ল মা। আৰু এই ভুল ধাৰণাটোৱে আমাক বৰ বেয়াকৈ আঘাত কৰিলে। মোক এটা কথাই বৰকৈ চিন্তাত পেলাইছে। কি কথা বৌ? এখেতৰ কথাই। মানে
বিয়াৰ পিছত বহুত বুজোৱা বঢ়োৱাৰ পাছত তেখেতে মদ খাবলৈ এৰিছে, চিগাৰেট খাবলৈ এৰিছে, সকলো নিচাই তেখেতে বাদ দিছিল। কিন্তু এতিয়া যদি চিন্তাতে তেখেতে আকৌ সেইবোৰ খাবলৈ আৰম্ভ কৰে, তেতিয়া বাৰু কি হ'ব জোন? কিন্তু বিকি দাদাই জানো তেনেকুৱা কৰিব? কৰিবওতো পাৰে। এবাৰ যদি কৰে তেখেতক বাৰু কোনে বুজাব? মই বুজালে জানো তেখেতে বুজিব? মোৰ কথা জানো তেখেতে শুনিব? এইবোৰ আপুনি কি কৈছে বৌ? মই ঠিকেই কৈছো। বিক্ৰান্ত যদি আকৌ আগৰ বিক্ৰান্তজন হৈ যায়, মোৰ বৰ ভয় হৈছে অৰ্জুন। তহঁততকৈ দুয়োটাৰহে আচল অপৰাধী। সেইবাবে মই বয়স আৰু মানত ডাঙৰ হলো তাইক মই ক্ষমা খুজিম। কি তুমি দুহিতাৰ সংসাৰখন ভঙাটো বিচাৰিছানে নাই? বিচাৰো। যদি বিচাৰিছা তেনেহলে শুভ কামত ইমান বিলম্ব কিয় কৰিছা? দাদা এটা মাষ্টাৰ প্লান কৰিছো। কৈছো ন আপোনাক, প্লানটো এক্সিকিউট কৰোঁতে অলপ টাইম লাগিব। হয় নেকি? তেন্তে মজা, বঢ়িয়া বন্ধু, বঢ়িয়া। মায়ে মোক কওক বা নকওক, মইতো জানিব লাগিছিল যে মোৰ গৰ্ভত সন্তান আছেনে নাই। কিন্তু মই সেয়া অনুভৱেই কৰিব নোৱাৰিলো। সেইকাৰণে কৈছো, ইয়াৰ বাবে দোষী মই। দুহিতা প্লিজ। মই তোমাৰ দেউতা হোৱা সপোনটো পূৰণ কৰিব নোৱাৰিলো। বিক্ৰান্ত যদি বেয়াই, তেনেহলে কেনেকৈ দুহিতাই সেইখন ঘৰত তাৰ লগত সংসাৰ কৰি আছে? কিয় তাইৰ সংসাৰ ভাঙি যোৱা নাই? কিয় তাইৰ ঘৰলৈ উভতি অহা নাই? ভাঙি যোৱা নাই, কিন্তু সোনকালেই ভাঙি যাব।